এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আমাৰো খবৰ আজি ভালে আৰু আজি হৈছে বাবুৰ বাৰ্থডে আজি 4 আগষ্ট বাবুৰ বাৰ্থডে আৰু তাৰিখটো মই এটো কাৰণতে কলো যে মোৰ ভিডিওটো আপলোড দিওতে হয়তো দেৰি হ'ব কাৰণ মোৰ ভিডিওবোৰ আপলোড দিওতে বহুত দেৰি হৈ যায় সো মই তাৰিখটো কৈ দিলো আৰু আমাৰ বাবুক বাৰ্থডে উইশ কৰিব আৰু তাক হি যাতে ভালে কুশলে থাকে হেতু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব আৰু বিশেষ বাৰ্থডে বুলি বিশেষ একো নাই সৰুকৈ এখন ঠগি দিয়া হৈছে সৰুকৈ এখন ঠগি দিয়া হৈছে মানে খৰাই দিয়া হৈছে আৰু বাহিৰা মানুহ তেনেকে কাকো মাতা হোৱা নাই আমি ঘৰৰ গেটাই আমাৰ বৰদাহতৰ ঘৰৰখিনি আমাৰ বৰহতৰ ঘৰৰখিনি আৰু আমাৰখিনি আমাৰ আৰু বা আছে ওচৰত বা আহিছে সেইখিনি তাৰ পিছতে ফ্লেশা তাৰ পিছত সেইখিনিয়ে আৰু বেলেগ আমি কাকো মাতা নাই আমি ঘৰকেতে অকমান এনজয় কৰিম আৰু সো আপোনালোকে চাই থাকক আৰু বাবুক ভালে কুশলে থাকিবৰ কাৰণে প্ৰে কৰিব আৰু সো ভিডিওটো আপোনালোকে চাই থাকক হেকলৈ এয়া আমালা জুকি বাইছে আলু চেলাই আছে আলুটো কেনকে মুখত থাকান দিছেচোন তাই তেৰিকা পনিৰত বুটৰ দালিত দিব এয়া লাজুকি লতা দে কাম কৰ এয়া সৰুকৈ এনেকে শৰাই এখন আগবঢ়াই দিছে যিহেতুকে আমি কম মানুহ কৃষ্ণ আমাৰ পোলাও বনোৱা যোগাৰ হৈ গৈছে এতিয়া বনাব কুকাৰত কি লাগে তই খাবি নেকি পোলাও পোলাও খাবি হা পোলাও খাবি পোলাও ঐ আমাৰ কুকাৰ গৰম হৈছে ইয়াতে ৰিফাইন দিয়া হৈছে আৰু এইফালে বুটৰ দালি হেল্ল' কি হ'ল মই ভিডিঅ' কৰি আছিলো কি দালি আহে নকলি যি তই অসমীয়া কৰি বুজি পাব ইংৰাজী কৰি তেজপাতা দিয়া হাই চিকা হাই কি দিলা লং দালচেনি কি কয় গালি এইকেইটা লেলে লং মুঠতে কিবা দিছে গৰম মছলাৰ কিবা কিবি দিছে এইবিলাক এইটো কি মালপিচ লং আৰু দালচেনি দিয়া হ'ল এতিয়া দিয়া হ'ব অকণমান জালুক এয়া জালুক দিয়া হ'ল কেনেকুৱা এটা মজা গোন্ধ ওলাইছে ইয়াত গোটা জিৰা এয়া দিয়া হ'ল এতিয়া অকণমান ভাজি দিয়া হ'ব ইলাচি দিয়া হ'ল কৰিও যায় দিয়া হ'ব পিঁয়াজ এইখিনি গোটেই নহয় আধা মানে দুবাৰ হ'ব এতিয়া অকণমান পিঁয়াজটো ভাজা যাব কোৱা যাব পিঁয়াজখিনি অকণমান নহয় ৰঙা কৰি ভাজিম অলপ ভাজা যাব লাগিব এইটো দিয়া হ'ল কাজু বাদাম কাজু সকলো আছে নেকি মা মোৰ হানাৰ ধোৱা আছে কেমেৰাটো মোৰ এয়া দিয়া হ'ল আমাৰ বাইচমুখী চাউল এতিয়া অকণমান লৰাই দিলে হ'ল
মানুহ আৰু চাউল ভাজা দিছে বঢ়িয়া হৈছে পানী দি গাজি ওলালাম তলাই বাংলা পানী হ'ব নাকি পানী লাগনা দিয়ে অকণমান নিমখ দিলো নিমখ বোলে নিমখ হাই গৰমি নামাহ গোটেই ইমান সোনকালে হুইচেল মাৰিব নেকি অলপ দেৰি লাগব এতিয়া দিম অকণমান চেনি অ' বাবা পৰা নাই ন আৰু গাজৰ বিন নাই লোৱাই নাই আমাৰ ফালে চিটি মাৰিলে নুমাই দিলে হ'ল আৰু হৈ গ'লে আৰু আমাৰ পোলাও নাই ডাঙৰ ডাঙৰ নহয় আপুনি বেলেগ এখন দিয়াচোন বেলেগ এখন কাটিলো পনীৰ আৰু বয়ে বনাব এতিয়া পনীৰৰ চব্জি আৰু আজি আমাৰ ৰেচিপিটো হ'ল পোলাও এণ্ড পনীৰ পোলাও আৰু মাংস নাই কাৰণ আজি বৃহস্পতিবাৰ আমি বৃহস্পতিবাৰে মাছ মাংস একো নাখাওঁ মই বাৰু নাখাওঁৱেই আৰু আজি ঘৰৰ পৰিয়ালেও নাখায় চ' আজি আমি পনীৰ খাম আৰু পোলাও খাম চ' এতিয়া অকণমান বাকী আছে হ'লে খাম আৰু ৰখি আছোঁ ইয়াতে পাকঘৰত এয়া পনীৰৰ আঞ্জা উতলি আছে আৰু ইয়াতে আৰু এক কুকাৰ বহাই দিয়া হ'ব পোলাও চ' বাবুৰ আজি বাৰ্থডে কিন্তু কেক নাই কিছুমানে ভাবিব যে বাৰ্থডে পাতিছে কেক নাই একো ডেকৰেট কৰা নাই একদম থুলমূলকৈ পাতিছোঁ বাৰ্থডেটো এনেই ঘৰৰ মানুহকেইটাই আৰু বাৰ্থডে কেক এইটো কাৰণতে নাই কাৰণ আজি গোটেইকেইটাই নিৰামিষ খায় বৃহস্পতিবাৰ আৰু কেকত বেছিভাগ কণীয়ে থাকে কণী দি পেলাই বনাই সেইকাৰণে কেকটো অৰ্ডাৰ কৰা হোৱা নাই কেক কাটা নাই আৰু একো ডেকৰেট সেইকাৰণে একো কৰাও নাই কেক যিহেতুকে কাটা নাই সেইকাৰণে ডেকৰেটো কৰা নাই কেক নাকাটিলেও একো ডেকৰেট নকৰিলেও ঘৰৰ পৰিয়ালকেইটা এনেকৈ লগ লগা যায় বহুত ভাল লাগে আৰু যেহেতুকে আমাৰ ঘৰখন বহুত খালী খালী হয় যেতিয়া এনেকৈ আলহীবোৰ আহে মানে বাহঁত আহে বা এনেকৈ মানুহবিলাক আহে বৰদেউতাহঁতৰ বৌহঁত আমাৰ বৌৰ মাহঁত তাৰপিছত সেনেকৈ আহে যেতিয়া বহুত ভাল লাগে এনেকৈ লগ হ'লে মানে পৰিয়ালটো
ঘৰখন ভৰি থাকে সো কেক এটা ডেকৰেট কৰাৰ লগতনো কি কথা আছে আৰু ভৱিষ্যতে হেনেকুৱা আৰু আহিব হেনেকে ডাঙৰকে পাতিব সিহঁতে আজি সৰুকে পাতা গল কিন্তু মোৰ বহুত ভাল লাগে হেনেকে মানে ঘৰৰ মানুহখিনি লগ লাগিছো ভাল লাগিছে কিবা এটা সেইখিনিয়ে বহুত আৰু এতিয়া প্ৰায় হৈছে খাব কাৰণে আৰু অকমান বাকি আছে সো আপোনালোকে চাই থাকক আমাৰ খোৱা লোৱা হল তাৰপিছত আৰু মই ভিডিও এন্ডিং কৰিব পাহৰিয়ে গৈছিলো সো সৰু চাই ভিডিও এটা বনালো সৰু মানে বহুত লগে হৈ গল ভিডিওটো সো বনালো তো আপোনালোকে ভিডিওটো কেনে পালে চাই জনাব আৰু যদি ভাল পাইছে তেনে হলে লাইক কমেন্ট এন্ড শেয়াৰ কৰি দিব এন্ড সো থ্যাংক ইউ লাভ ইউ অল বাই বাই